নমস্কাৰ সকলোকে পুনৰবাৰ লাৰ্ণিং টেস্টিক ইউটিউব চেনেললৈ মই সুৰজ শৰ্মাই স্বাগতম জনাইছো। সদায় আমি ক্লাছ কৰি আছিলো, কিন্তু আজি আমি অকমান ব্যতিক্ৰমভাৱে আপোনালোকৰ লগত আহিছো। আজি আমি ক্লাছ নকৰো, আজি আমি আপোনালোকৰ এটা বহুত ধুনীয়া কথা বা বহুত ধুনীয়া এটা কাহিনী ক'ব বিচাৰিছো, যিটো কাহিনী আপোনালোকে শুনিলে আপোনালোকে মনত বহুত বেছি অনুপ্ৰেৰণা পাব যে কেনেকে সফল হ'ব পাৰি। সকলোৰে জীৱনত সফলতাই বহুত বেছি গুৰুত্ব লাভ কৰে বা সকলোৰে জীৱনত সফল হ'বলৈ বিচাৰে। এতিয়া আজি আমি এনেকুৱা দুগৰাকী ব্যক্তিৰ লগত কথা পাতিব বিচাৰো, যিয়ে সদ্য ঘোষিত অসম আৰক্ষীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে নিজৰ অঞ্চল আৰু আত্মীয় সম্বন্ধী যিসকল আছে তেওঁলোকলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি আমাৰ মাজত উপস্থিত আছে কমল দাস আৰু নমস্কাৰ। ধৰিত্ৰী ভৰালী। আজি আমি তেখেতসকলৰ এই জীৱন সংগ্ৰাম বা এই চাকৰি পোৱাৰ যিটো সংগ্ৰাম হয়, এই সংগ্ৰামৰ বিষয়ে আলোচনা কৰিম যে তেওঁলোকে কেনেকে সংগ্ৰাম কৰি এই সফলতা অৰ্জন কৰিব বিচাৰিছো। প্ৰথমে তোমাক স্বাগতম জনাইছো আমাৰ চেনেললৈ, তোমাকো স্বাগতম জনাইছো। এতিয়া তোমাৰ এই যিটো অসম পুলিচ হোৱাৰ সপোন কেতিয়াৰ পৰা দেখিবলৈ আৰম্ভ কৰিছা? ছাৰ, সপোন তেনেকে ক্লাছ 9 মানৰ পৰা ভালকৈ বুলি ক'ব পাৰি, কাৰণ তেতিয়াৰ পৰাই মই পুলিচ হ'ম বুলি ভাবিছিলোঁ আৰু তেতিয়াৰ পৰাই মই অনুশীলন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মানে মই পুলিচৰ কাৰণে সুবিধা হোৱাৰ কাৰণে NCC জইন কৰিছিলোঁ তেতিয়াৰ পৰাই, যাতে পিছলৈ গৈ অসম আৰক্ষীত যোগদান কৰিব পাৰোঁ। তুমি NCCও কৰিছিলা। হয় এতিয়া ছাৰ। অসম পুলিচৰ এই যিটো যাত্ৰা হয়, সফলতাৰ দিশে এখোজ যিটো হয়, তুমি অসম পুলিচ হলা। এতিয়া এই অসম পুলিচত কেনেকে ধৰণে পৰীক্ষা দিব লাগে বা কি কি পৰ্যায়ত পৰীক্ষা হয়, তোমালোকে আমাৰ যিসকল নৱপ্ৰজন্ম উঠি আহিছে তেওঁলোকক উদ্দেশ্যি যে তেওঁলোকে অসম পুলিচৰ সপোন দেখে, কিন্তু এই সপোনটো বাস্তৱ দিশত প্ৰতিফলিত কৰিবৰ কাৰণে বা বাস্তৱ কৰিবৰ কাৰণে তেওঁলোকে কেনেকে যাত্ৰা কৰিব বা ক'ৰ পৰা আৰম্ভ কৰিব, কি কি হয় পৰীক্ষাত আচলতে? হয় ছাৰ, প্ৰথমতে 3টা ষ্টেজত পৰীক্ষা হয় অসম আৰক্ষীত। প্ৰথমতে হ'ব ফিজিকেল, তাৰপিছত হ'ব ৰিটেন আৰু তাৰপিছত হয় ভাইভা। ফিজিকেল কোৱালিফাই কৰাৰ পিছত ৰিটেন হ'ব, ৰিটেনৰ পিছত ভাইভা। ভালদৰে প্ৰেক্টিচ কৰিব লাগিব। যিহেতু কিবা এটা কৰিম বুলি ক'লে কেৱল ভাবিলেই নহ'ব, আগ্ৰহেৰে তাক ভালদৰে কৰিব লাগিব, বাৰে বাৰে চেষ্টা কৰিব লাগিব বা নিজকে সেই টপিকটোৰ ওপৰত মানে যুঁজিবলৈ সাহসী কৰি তুলিব লাগিব। বিশেষকৈ অনুশীলন ভালদৰে কৰিব লাগিব। আৰু আজিকালি অসম আৰক্ষী এনেকুৱা হৈছে যে আপুনি এটা নৰ্মেল মাৰ্ক পাই যদি আপুনি ফিজিকেল পাছ কৰে, তেতিয়া সেইটো একো লাভ নহয়। আপুনি অলপমান বেছি মাৰ্কছ পাবলৈ ট্ৰাই কৰিব লাগিব। যদিহে আপুনি বেছি মাৰ্ক নাপায়, তেতিয়া আজিকালি যিহেতু কাট অফ চিষ্টেম হয়, তো সেই কাট অফ চিষ্টেমৰ নহ'লে মানে পিছৰ ষ্টেপটোৰ কাৰণে আপোনাৰ নাম নাহিব পাৰে বা চিলেক্ট নহ'ব পাৰে। এতিয়া তুমি ক'লা যে অসম পুলিচৰ কিবা ফিজিকেলৰ নাম্বাৰ এতিয়া পাছ কোৱালিফাই কৰিলেই নহ'ব। এতিয়া কিমান নম্বৰ থাকে, কেনেকে কোৱালিফাই কৰিলে নহ'ব, মানে কি হয় কথাটো অকমান ভালদৰে বুজাই দিয়াচোন। হয়, এতিয়া অসম আৰক্ষীৰ বিভিন্ন ধৰণৰ পোষ্ট থাকে। বিশেষকৈ কনষ্টেবলত থাকে AB আৰু UB। তো AB আৰু UB, AB কাৰণে 3টা ষ্টেজ থাকে। ফিজিকেলৰ কাৰণে এটা ৰানিং থাকে, এটা লং জাম্প থাকে আৰু এটা থাকে চিন আপ। গোটেইকেইটাত কোৱালিফাই কৰিব লাগে বা পাছ কৰি ভাল মাৰ্কছ আনিব ট্ৰাই কৰিব লাগে। এই 3টা পৰ্যায় যিটো ক'লা, লং জাম্প, তাৰপিছত ৰানিং আৰু চিন আপ, এই 3টাত কিমান কিমান নম্বৰ? গোটেইকেইটাতে 20 মাৰ্কছকে থাকে। 20 মাৰ্কছ, টোটাল আৰু 60। 10 মাৰ্কছটো কোৱালিফাইং মাৰ্কটো কিমান? কোৱালিফাইং মাৰ্কছটো 10 হয়। প্ৰত্যেকতে 10 পালে পাছ হয়, কিন্তু 30 পালে ৰিটেনত নাম নাই। ৰিটেনৰ হয়তো নাম আহিব পাৰে নাহিব পাৰে, সেইটো ডিপেণ্ড কৰে যে এই ৰিক্ৰুটমেণ্টটোত ল'ৰা ছোৱালীখিনিয়ে কিমান ভাল পাৰফৰ্মেঞ্চ দিছে বা কেণ্ডিডেটছবোৰে কিমান ভাল পাৰফৰ্মেঞ্চ দিছে। মানে যিমান টোটেল নাম্বাৰ 60 হয়, 60ৰ ভিতৰত 30 পালে পাছ হয়। প্ৰত্যেকটো নিজৰ নিজৰ জেগাত 10 নম্বৰকে পাব লাগিব। আৰু এইটো ডিপেণ্ড কৰিব যে আপোনাৰ নামটো ৰিটেন এক্সামৰ কাৰণে কোৱালিফাই হয় নে নহয়, সেইটো তাৰ কেণ্ডিডেটৰ সংখ্যা আৰু কিমানে পাছ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া যদি মই আপোনাক সুধো যে আপোনাৰ ডিষ্ট্ৰিক্টটো কোনখন আছিলে? মোৰ ডিষ্ট্ৰিক্ট তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাট অফটো কিমান আছিলে? কিমান নম্বৰ পোৱা লোকে ABৰ কাৰণে UBৰ কাৰণে পৰীক্ষা দিব পাৰিছিল? এতিয়া কাট অফটো মাৰে কাষ্ট চিষ্টেমত মাৰে, কাষ্ট ৱাইজত। তো বিভিন্ন ধৰণৰ বিভিন্ন কাষ্টত বেছি যায়। বিশেষকৈ জেনেৰেল কাষ্টত হাই যায়, সেইটো সকলোৱে জানে বাৰু। জেনেৰেল কাষ্টত হাই যায়, তাৰপিছত OBC, MOBC, ST, SC তেনেকে মানে ভাগ ভাগ থাকে। তো সেই কাষ্টৰ কেণ্ডিডেটছৰ কিমান মাৰ্কছ পাইছে তাৰ ওপৰত ডিপেণ্ড কৰি কাট অফটো মাৰে। কোনো এটা নিৰ্দিষ্ট কাট অফৰ কথা ক'ব নোৱাৰি যে কোনে কিমান পালে পাব। এতিয়া যদি মই সুধো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জেনেৰেলৰ কাট অফ মাৰ্ক কিমান আছিলে, মনত আছে নেকি? মই পাহৰিছো, কিন্তু চাব গ'লে 30, ফিজিকেলৰ যোনটো কাট অফ মাৰিছিলে জেনেৰেলৰ 33 মানত মাৰিছিলে চাগে। UB কাৰণে মাৰিছিলে 29 মানত UB কাৰণে মাৰিছিলে নেকি।
কাট অফটো মানে ইউবিৰ কাৰণেতো চিনাপ নাথাকে, চিনাপ নাথাকে 40ৰ ভিতৰত 31 33 এনেকুৱা ধৰণৰ কাট অফ থাকে। তেনেকুৱা থাকে হয়। পাছ মাৰ্ক 20 হয়, তথাপিও কাট অফটো বহুত বেছি হাই যায়, কাৰণ বৰ্তমান সময়ত যি অসম চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া হয়, এই নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে বহুত ল'ৰাই কষ্ট কৰে। আপোনালোকেও নিশ্চয় ৰাস্তা ঘাটে দেখে চাগে বিভিন্ন সময়ত ভাগে ভাগে দৌৰি থাকে, কিহৰ কাৰণে? অসম আৰক্ষী হ'বৰ কাৰণে। আৰু এই যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ ফিজিকেলটো বহুত বেছি ভাল হয়, সেইকাৰণে ফিজিকেলৰ যিটো কাট অফ হয় এই কাট অফটো অকমান বেছি হয়। এতিয়া মই আকৌ এবাৰ কুৱেশ্যন এটাত আহিছো যে তোমাৰ ৰানিং ক'ত হৈছিলে, যে ৰানিং কৰিবলৈ যেতিয়া যোৱা হয় তেতিয়া কি হয়, তাৰ ভিতৰত কি হয়, আমাক দৰ্শকসকলৰ কাৰণে বা আমাৰ যিসকল যুৱক যিসকলে নতুনকৈ অসম পুলিচৰ সপোন দেখিছে কিন্তু নাজানে যে কি হয়, তেওঁলোকক ডিটেইলছত জানিব বিচাৰে যে প্ৰথমে অনলাইন এপ্লাই হয়, অনলাইন এপ্লাইৰ কথা সকলোৱে গম পায়। অনলাইন এপ্লাই হোৱাৰ পিছত তোমাৰ কি হয়, কলিং লেটাৰ এটা আহে ফিজিকেল টেষ্টৰ কাৰণে। এটা ফিজিকেল টেষ্টৰ কাৰণে টেষ্টৰ দিনাই ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত কি হয়? ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত তেওঁলোকে ৰানিঙৰ কাৰণে ৰানিং কৰিব দিয়ে। ৰানিং কৰাৰ আগতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু PST আৰু PET হয়, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। দুটা বেলেগ বেলেগকে হয় নে লগতে হয়, একেদিনা হয় নে বেলেগ? চেম ডেটে হয়, বাট ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো ফাৰ্ষ্টত হয়, মানে চেষ্ট জোকা হয়। নহয় সৰি প্ৰথমতে ৰানিংটো হয়, তাৰ পিছতহে মানে মেডিকেলত প্ৰথমে ৰানিং হয়, তাৰপিছত মেডিকেল হয়। মেডিকেলত কি টেষ্ট কৰা হয়? মেডিকেলত ল'ৰাবোৰৰ ফাৰ্ষ্টত চেষ্ট জোখে, তাৰপিছত হাইট জোখে আৰু হাত চাই এনেকা মানে বেকা আছে নি বা মানে হাতটো এনেকে চাই দিয়া হয়, হাতটো কৰবাত বেকা আছে নেকি সেইটো চেক কৰা হয়। আৰু চকুৰে মানে দূৰত থৈ পঢ়িব দিয়ে, কিমান কালাৰ ভিজন বা চকুৰ মানে বেমাৰ কিবা আছে নেকি দেখি নাপায় পঢ়িব দিয়ে, মানে এটা চকু বন্ধ কৰি পঢ়িব দিব তেনেকা। তাত আচলতে কি পঢ়িব দিয়ে, মানে কি ABCD থাকে নে ক খ থাকে নে? ABCD নিচিনা ABCD থাকে, ABCD থাকে ন, খালি খেলি মেলিকে দিয়া থাকে। উল্টা পুল্টাকে কিছুমান সৰু ডাঙৰ চাইজ থাকে, মানে কিছুমান ডাঙৰ চাইজ কিছুমান সৰু চাইজ থাকে, কিছুমান ডাঙৰ চাইজ কিছুমান সৰু চাইজৰ থাকে, মানে নিজৰ ইচ্ছা অনুসৰি ইহঁতে বুজিব পাৰে। আৰু কিবা হয় নি মেডিকেলত? মেডিকেলত আৰু এইটো কালাৰ ভিজনৰ কাৰণে বুক এখনত কিবা দেখাব দিয়ে বা পঢ়িব দিয়ে, আৰু বিশেষ তেনেকুৱা নাই, কিন্তু মানে জেগা চাই আছে, কিছুমান জেগাত হয় বেলেগকেও চাব পাৰে। মানে এতিয়া এনেকুৱা হয় ফিজিকেলটো পাতিবৰ কাৰণে কিছুমান APBNক দি দিয়া যায়। তো তেনেকে এইবাৰৰ যোনটো ৰিক্ৰুটমেণ্ট আহিছিলে তাৰ ডিব্ৰুগড় আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টৰ দিছিলে, ডিব্ৰুগড় জিলাত দিছিলে। 19 APBNত দিছিলে। প্ৰথমতে দিছিলে খনিকৰ ৰিজাৰ্ভ ফিল্ডত দিছিলে, কিবা প্ৰব্লেম হোৱাৰ কাৰণে আকৌ 19 APBNলৈ শিফ্ট কৰিছিলে। অসম পুলিচ হ'বৰ কাৰণে যিটো মিনিমাম ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিটো হয়, তাৰমানে চেষ্ট কিমান লাগিব বা হাইট কিমান লাগিব সেইটো কিবা কথা আছে নেকি? হয়, মিনিমাম চেষ্টৰ কাৰণে মিনিমাম লাগে 80 আৰু এক্সপান্ড মানে ফুলাব লাগে 5 সেন্টিমিটাৰ। সেইটো ফুলাব লাগিব। আপোনাৰ যদি 82 হয় তথাপি আপুনি 5 সেন্টিমিটাৰ ফুলাবই লাগিব, 5 সেন্টিমিটাৰ মুঠতে ফুলাবই লাগিব যিমানটো হলো। আৰু হাইট লাগে 162.5 সেইটো মিনিমাম, তাতকৈ ওপৰত হলেও হ'ব। মানে হাইটটো ওপৰত হলে প্ৰব্লেম নাই, মিনিমাম 162.5 লাগিব। এতিয়া তাত বহুত ল'ৰাৰ কি হয়, চেষ্ট ফুলাব নাজানে, বহুতৰ সমস্যা এটা হয়। চেষ্ট ফুলাবলৈ গ'লে ফুলাব নাজানে, তাৰ এই চেষ্ট ফুলাবৰ কাৰণে কিবা টেকনিক আছে নেকি? যে এনেকুৱা ধৰণৰ বহুত ল'ৰাৰ কমেন্ট আহি থাকে আমাৰ যে ছাৰ মই বহুত কষ্ট কৰিছিলো, মোৰ কিন্তু 2 ইঞ্চি চেষ্ট নুফুলাৰ কাৰণে মই থাকি গলো, বা মোৰ চেষ্টৰ জোখোতে মানে অকমান টাইটকে জোখো দিয়াৰ কাৰণে মোৰ নহল। এই চেষ্ট ফুলাবৰ কাৰণে কি কৰিব লাগিব? চেষ্ট ফুলাবৰ কাৰণে বিশেষকৈ যেতিয়া ৰানিং কৰি প্ৰেক্টিচ কৰি থকা হয় তেতিয়া যিমান পৰা যায় বুকডাউনটো মাৰিব লাগে, পুশআপ মাৰিব লাগে। বিভিন্ন টাইপৰ আছে, তো চবলে চাই ললে হয় কোনটো মাৰিলে বেছি অলপ সুবিধা হয়, তো সেইটো কৰিলে হয়। আৰু যেতিয়া তাত জোখা হয় তাৰ আগমুহূৰ্ততো যিমান পাৰে অলপমান পুশআপ মাৰি ল'ব লাগে। আৰু বিশেষকৈ ফুলাবৰ কাৰণে অলপ ইউটিউবৰ পৰা টিক্স ললেও মানে বেষ্ট, ইউটিউবৰ সহায় ল'ব পাৰিব কেনেকে ফুলাব লাগে। এতিয়া মই কুৱেশ্যন এটা সুধিব বিচাৰিছো যে বহুত ল'ৰা আছে যি ল'ৰাই মানে দৌৰিব কেনেকে, মানে ক'ৰ পৰা আৰম্ভ কৰিম। মানে মই এতিয়া ভাবিছো যে মই আজিৰ পৰা দৌৰিম, অসম পুলিচৰ চাকৰি ল'ম। সৰু ল'ৰা এটাই মনত ভাবিলে আৰু দৌৰিবলৈ গ'ল, এপাক দৌৰিলে 2 নম্বৰ পাকত সি পৰিল, দৌৰিব নোৱাৰা হৈ গ'ল। এতিয়া এই দৌৰা মানে প্ৰথম দৌৰিব খোজা ল'ৰা এটাই কেনেকে দৌৰাটো আৰম্ভ কৰিব, কেনেকে আৰম্ভ কৰিব দৌৰা? প্ৰথম দৌৰিব যাওঁতে বেছিকে প্ৰথম যেতিয়া যিহেতু আগতে কোনো এক্সপিৰিয়েঞ্চ নাই, একো নাই, খালি দেখিলে যে বহুত ল'ৰাই চাকৰি পাই আছে,
ঘৰৰ ওচৰৰ বাইদেউ পাইছে, ঘৰৰ ওচৰৰ দাদাই পাইছে, এতিয়া ময়ো চাকৰি পাব লাগে। আৰু সি এইটো কথাই গম পায় যে চাকৰি পাবলৈ দৌৰিব লাগে, কাৰণ দাদাই দৌৰা দেখিছে। এতিয়া সি দৌৰিবলৈ গৈছে, এতিয়া তাত কি কৰিব লাগিব, সি মানে খোৱা বোৱা বস্তুৰ পৰা আদি কৰি সি কি কৰিব লাগে গোটেইখিনি অকমান ভালকে। তাকে ডিচিপ্লিন মেইনটেইন হলে প্ৰথম দিনাই যিহেতু আগতে এক্সপিৰিয়েঞ্চ নাই, প্ৰথম দিনা সেইকাৰণে বহুত বেছি দৌৰি দিব নালাগে, লাহে লাহে প্ৰগ্ৰেছ কৰি দৌৰিব লাগে। পিছলে অলপ বঢ়াই গলে যেতিয়া মানে অলপমান দৌৰি যেতিয়া ভাগৰটো কম হৈ যায়, তেতিয়া যিমান পাৰে বঢ়াই যাবলৈ নিজৰ আৰু সদায় ডিচিপ্লিন মেইনটেইন কৰি চলিব লাগে। আৰু খোৱাৰ ক্ষেত্ৰত মই ভাবো দৌৰি যোৱাৰ পিছত যিমান পাৰে চানা, বুট, তাৰপিছত বাদাম আৰু এইবোৰ যেনেকুৱা ড্ৰাই ফ্ৰুট থাকে তেনেকুৱা ফল মূল তেনেকুৱা খাবলৈ ট্ৰাই কৰিব লাগে। আৰু বিশেষকৈ সেই দৌৰি থকা টাইমটোত বাহিৰৰ মানে ফাষ্ট ফুডৰ খানাটো অলপ এভইড কৰি চলিব লাগে যিমান পাৰে। ভাইটি ভণ্টিসকল গম পাইছা, ফাষ্ট ফুড নাখাবা, ক'লে দাদাই ফাষ্ট ফুড নাখাবা, আৰু বেয়া বস্তু যিখিনি আছে সেইখিনি তোমালোকে একদম নাখাবা। যদি অসম পুলিচৰ আৰক্ষী হ'ম বুলি ভাবিছা বা অসম পুলিচত চাকৰি কৰিম বুলি ভাবিছা, তেতিয়াহ'লে বেয়া বস্তুৰ পৰা দূৰত থাকিবা। কাৰণ আমাৰ যিটো ৰানিং হয়, এই ৰানিং কৰোঁতে বহুত বেছি কষ্ট হয়, গাৰ প্ৰত্যেকটো অংগৰ পৰাই আমাৰ ঘাম ওলায়, ইমান বেছি কষ্ট কৰিব লগা হয়। আৰু এই কষ্ট কৰোঁতে যদি বেয়া বস্তু খাই দিয়ে, তেতিয়াহ'লে এইটোৱে কি কৰিব, আপোনাৰ ৰানিং ইনক্ৰিজ নকৰে, বৰঞ্চ ডিক্ৰিজে কৰিব, মানে ৰানিংটো আপোনাৰ নবঢ়াই কমাই দিব এই ৰানিংটো। সেইকাৰণে আপোনালোকে বেয়া বস্তু নাখাব। তাৰপিছত এতিয়া অসম আৰক্ষী যেতিয়া ৰানিং হ'ল, ফিজিকেল হ'ল, মানে গোটেইখিনি হৈ গ'ল, তাৰপিছত ওলাই অহাৰ পিছত কিবা দিয়ে নেকি, তো আপুনি কোৱালিফাই কৰিলে বা কিমান নম্বৰ পালে, কি কৰিলে, কিবা কাগজ চাগজ দি পঠায় নে এনেকৈ মুখেৰে কৈ পঠায়? হয়, এখন শ্লিপ দি পঠায় যে আপুনি কিমান মাৰ্কছ পালে, কিহত কোনটো মানে দৌৰত কিমান পালে, লং জাম্পত কিমান পালে বা চিন আপত কিমান পালে, চবৰে টোটেল কৰি এখন লিষ্ট দি পঠায়। এখন লিষ্ট দি পঠায়, কোৱালিফাই শ্লিপ এখন দি পঠায়, আৰু সেই শ্লিপৰ মতে তুমি কিমান আগত আছা বা কিমান পিছত আছা, নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰাবিলাকৰ লগত কণ্টেক্ট কৰিলে সেইটো গম পোৱা যায়, মানে যে মোৰ ৰিটেনৰ নাম আহিব নে নাই। কাৰণ পোষ্ট ৱাইজত এতিয়া আৰু এটা কথা সুধিব মন গৈছে যে এটা পোষ্ট আছে, ধৰা তিনচুকীয়া জিলাত এখন এটা পোষ্ট আছে, সেই এটা পোষ্টৰ কাৰণে কিমানজন মানুহক ফিজিকেলত কোৱালিফাই কৰে, মানে ৰিটেন দিবলৈ মাতে? ৰিটেন দিবলৈ 1:5K দিয়ে। এটা পোষ্টৰ কাৰণে 5জনৰ ভিতৰত এজনহে পাব। আৰু ৰিটেনৰ পিছত যেতিয়া ভাইভা হ'ব, তেতিয়া 1:2, মানে এটা পোষ্টৰ কাৰণে 2জন মাতিব, আৰু যেতিয়া মেৰিট লিষ্ট ওলাব তেতিয়া আমি ডিটেইলছত যাম। এতিয়া আমি ফিজিকেল কোৱালিফাই কৰিলো, এতিয়ালৈকে আমাৰ যিটো যাত্ৰা হয়, এতিয়া ফিজিকেল কোৱালিফাই কৰিলো। এতিয়া ফিজিকেল কোৱালিফাই কৰাৰ কিমান দিনৰ পিছত ৰিটেন এক্সাম হয়, এনে কিমান দিন মান হয়, আৰু ৰিটেন এক্সামত কি সাবজেক্ট আহে? সেইটো ডিপেণ্ড কৰে গভৰ্ণমেণ্টে, মানে যেতিয়াবা SLRP যোনখন ৰিক্ৰুটমেণ্ট বৰ্ড থাকে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে, তেওঁলোকে কেতিয়া লয়। ইয়াৰ কোনো নিৰ্দিষ্ট টাইম বুলি ক'ব নোৱাৰে, কাৰণ কিছুমান ক্ষেত্ৰত দেখা যায় যে কিছুমান ৰিক্ৰুটমেণ্টত 3-4 মাহ মানৰ মূৰতে মানে ভিতৰতে পুৰা কমপ্লিট হৈ এপইণ্টমেণ্ট লেটাৰ হৈ মানে চব জইনিংলৈকে হৈ যায়। বাট এতিয়া যোনটো ৰিচেণ্টলি ৰিক্ৰুটমেণ্ট হৈ গ'ল, এইটো প্ৰায় 2.5 বছৰে লাগিলে। এইটো সেই ৰিক্ৰুটমেণ্ট বৰ্ডৰ ওপৰতে ডিপেণ্ড কৰে, তেওঁলোকে কেতিয়া কি কৰি মিলাই মিলি। মানে বহু সময়ত এনেকুৱা ধৰণৰ হয়, যদি প্ৰক্ৰিয়াটো ভালদৰে চলি যায়, তেতিয়াহ'লে সেই প্ৰক্ৰিয়াটো কমপ্লিট হ'বৰ কাৰণে 4-5 মাহৰ ভিতৰতে ফিজিকেল হোৱাৰ পিছত হৈ যায়। কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে বহু কেণ্ডিডেটে হাইকোৰ্ট কৰি দিয়ে, বা এনেকুৱা ধৰণৰ কিছুমান আইনী প্ৰক্ৰিয়াৰ মাজত যেতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছটো সোমাই যায়, তেতিয়া অকণমান দেৰি হৈ যায়, যিটো এইটো বছৰত হৈ গৈছিলে, প্ৰায় 2.5 বছৰ সময় লাগিলে। এনেকুৱা ধৰণৰ কেতিয়াবা হৈ যায়, কিন্তু প্ৰায় যদি আমি চাওঁ তেতিয়াহ'লে 4-5 মাহৰ ভিতৰতে আমাৰ এটা ৰিক্ৰুটমেণ্ট এক্সাম শেষ কৰি দিওঁ বুলি ক'লে কৰি দিব পৰা যায়। এতিয়া ৰিটেন এক্সাম হ'ল, ৰিটেন এক্সামত কি আহে বা ক'ৰ পৰা পঢ়িছিলে, কেনেকে পঢ়িব লাগিব। এতিয়া ল'ৰা ছোৱালীটো ফিজিকেলত বহুত কষ্ট কৰি ফিজিকেল কোৱালিফাই হৈ গ'ল, এতিয়া ৰিটেন এক্সাম কেনেকে কোৱালিফাই কৰিব? ৰিটেনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ৰিটেনো ইম্পৰ্টেণ্ট হয়। তাৰ বাবে বিভিন্ন ধৰণৰ বুক আছে, আৰু আজিকালি ইউটিউবত বিভিন্ন ধৰণৰ কোচিং বা ক্লাছ পোৱা যায়, যিহেতু আজিকালি অনলাইনৰ যুগ হ'ল ন, তো গতিকে যিমান পাৰে মানে অনলাইনতে চব এভেইলেবলে হয়। আৰু পাৰিলে কিতাপবোৰো কৰিব লাগে। আৰু বিশেষকৈ কিছুমান ইউটিউব চেনেল আছে, তেওঁলোকে কিছুমান মানে এপত এটা কোৰ্চ প্ৰভাইড কৰে, যিটো মিনিমাম মানে ল' প্ৰাইচ দি মানে কিনি ল'বলগীয়া হয়। বেছি নাথাকে বাৰু, কম প্ৰাইচতে কিনি লৈ তাৰ পৰা পঢ়িলেও মানে বহুতখিনি আয়ত্ব কৰিব পাৰি। তেনেকে মই নিজে যেতিয়া মই বৰ্তমান ইউবিত পাইছোঁ, মই লাৰ্ণ উইথ স্পীকাৰ পৰা ইউটিউবৰ মানে কোৰ্চ পাৰচেছ কৰি ক্লাছ কৰিছিলোঁ। ইয়াত লাইভ আৰু ৰেকৰ্ডেড দুয়োটা ক্লাছে পোৱা যায়। যিখিনি ক্লাছত লাইভত কৰিব নোৱাৰি, সেইখিনি পিছলে মানে ৰেকৰ্ডেড হিচাপেও এটা উপলব্ধ তেতিয়া নিজৰ সময় অনুযায়ী চাব পাৰে। তাৰপিছত এতিয়া ৰিটেন এক্সাম হৈ গ'ল, ৰিটেন এক্সামৰ কাৰণে
তুমি বেলেগ এক্সট্ৰা কিবা পঢ়িছা নে? আমাৰ লাৰ্ণ উইথ স্পিকে এপৰ পৰা তুমি পঢ়িলাই, হয়। ইয়াৰ উপৰিও আৰু কিবা কিতাপ চিতাপ এনেকুৱা ধৰণৰ কিবা? মই তেনেকে ক'ব গ'লে মই কিতাপ পঢ়া নাছিলো। মোৰ যিহেতু মই কলেজত পঢ়ি আছিলো, তো তাৰ পৰা অলপমান হেল্প হৈছিলে, কিন্তু বেছিভাগ মই লাৰ্ণ উইথ স্পিকে ইউটিউব চেনেলৰ পৰাই মই মানে পেইড কোৰ্চ কৰি মই পঢ়িছিলো। তুমি এতিয়া কৈ আছিলা যে কলেজত পঢ়া, তো তোমাৰ বয়সৰ কথাটো মই অকমান আগতে কথা পাতি থাকোতে মনত পৰিছে, একদম 21 বছৰ হৈছে। 21 বছৰ হোৱা নাই, হ'বহে, হয় নে নাই? হয়, 21 এক বছৰ, তাৰিখে নৱেম্বৰ 1 তাৰিখে। নৱেম্বৰ 1 তাৰিখে 21 বছৰ হ'ব। মানে যদি এতিয়া জইন কৰে, নৱেম্বৰ 1-2 তাৰিখে জইন কৰে, তেতিয়াহ'লে সম্পূৰ্ণ 39 বছৰ বা 40 বছৰ অসম আৰক্ষীত সেৱা কৰিব, জনসাধাৰণৰ কাৰণে সেৱা কৰিব এখেতে। ইমান কম বয়সত 40 বছৰ চাকৰি, ভাবি চাওক কিমান দীঘলীয়া এটা সময় অসম আৰক্ষীত চাকৰি কৰিব। আৰু ৰিচেণ্টলি গ্ৰেজুৱেটো হৈছে। ইয়াৰ পিছত তেখেতে ASI SI ডিপাৰ্টমেণ্টেল এক্সাম দিও DSP লৈকে যাব পাৰিব, যদি তেওঁ এক্সাম দিব বিচাৰে, বা ডাইৰেক্টলি এক্সাম যদি SI এক্সাম হয় তেতিয়া আকৌ SI এক্সাম দিব পাৰিব। এতিয়া SI এক্সাম দিম বুলি ভাবিছে নে নাই? হয় ছাৰ, মোৰ আগৰ পৰাই সপোন এটা আছিলে পুলিচত জইন কৰি 2টা ষ্টাৰ লৈ মানে SI লৈ যোৱা। দুটা ষ্টাৰ তো এতিয়া মানে ভাবিছিলো, মই প্ৰথমে ভাবিছিলো যে ডাইৰেক্ট SI কাৰণে এপ্লাই কৰিম, তেতিয়া তাৰ কাৰণে দিম, কিন্তু পিছত পৰিস্থিতি এনেকুৱা হ'ল, অলপমান মানে সোনকালে ভাবিলো সোমাই লওঁ, তাতে ফিউচাৰত মানে সুবিধা হওক। এতিয়া আমি এই যিটো অসম পুলিচৰ ৰিটেনলৈকে আমি গ'লো, ৰিটেনৰ পিছত কি হয়? ৰিটেনত নাম পাছ কৰিলা, এতিয়া ইয়াৰ পিছত কি কৰিব লাগে? হয়, ৰিটেনৰ পিছত ভাইবা কাৰণে মাতে। ভাইবাটো চেণ্টাৰ চাই দিয়ে, কেতিয়াবা নিজৰ জেগাতো পোৱা যায়, কেতিয়াবা দূৰতো যাবলগীয়া হয়। মানে পোষ্ট যদি বেছিকে থাকে। ভাইবাত কিমান নম্বৰ থাকে? নম্বৰ থাকে নে নাথাকে? ভাইবা থাকে, ভাইবাত 5 মাৰ্কছ থাকে। 5 মাৰ্কছ থাকে। এতিয়া ভাইবাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে? ভাইবাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে বুলি ক'বলৈ ডাইৰেক্ট ক'ব নোৱাৰে, কাৰণ সেইটো ডিপেণ্ড কৰে যোনজনে কুৱেশ্যন কৰি আছে তেওঁৰ ওপৰত ডিপেণ্ড কৰে, আৰু মানে আমি যোনটো কৈছো তাৰ ওপৰত ডিপেণ্ড কৰে। হয়তো আমাৰ ইয়াত কিবা ভুল দেখি পতকে তাৰ পৰাও কুৱেশ্যন এটা সুধি দিব পাৰে, বা তেওঁৰ ইচ্ছা অনুযায়ী আমি কোৱা বিষয়টোৰ ওপৰতে কিবা এটা নলেজৰ পৰা সুধি দিব পাৰে। মানে সেইটো ডিপেণ্ড কৰে যোনজনে কুৱেশ্যনটো সুধি আছে। তোমাক কি কি সুধিছিলে? মই যদি জানিব বিচাৰো। মোক তেনেকুৱাকে একো সোধা নাছিলে, মোক জাষ্ট ক'ৰ পৰা আহিছো, নাম, কি কি কৰি আছো, বা এক্সট্ৰা চাৰ্টিফিকেট কি কি আছে, তেনেকুৱা নিচিনাই সুধিছিলে, আৰু মোক বেলেগ একো সোধা নাছিলে। তেনেকুৱাই সুধিছিলে। এতিয়া ভাইবা হৈ গ'ল, ভাইবাৰ পিছত কিবা থাকে নেকি আকৌ কিবা? ভাইবাৰ পিছত তেনে একো নাথাকে। ভাইবাৰ পিছত অকল মেৰিট লিষ্ট আহিব, মেৰিট লিষ্টত নাম আহিলে চাকৰি হৈ গ'ল বুলি ক'ব পাৰি। এতিয়া আমি ইতিমধ্যে এতিয়ালৈকে আমি গম পালো যে অসম পুলিচৰ এজন কনষ্টেবল হবৰ কাৰণে বা অসম পুলিচত যাবৰ কাৰণে কি কি কৰিব লাগে। এতিয়া আমি এটা চিম্পল প্ৰক্ৰিয়াৰ মাজেৰে, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কথা ভাবি আছে যে অসম পুলিচত যাম বুলি, তেওঁলোকৰ কাৰণে আমি এই কথাটো গম পালো। এতিয়া আমি ছোৱালীখিনিওতো যাব বিচাৰে, এতিয়া ছোৱালীখিনিৰ প্ৰক্ৰিয়াটো অকণমান বেলেগ হয়। এতিয়া ছোৱালীৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হয় আমি ধৰিত্ৰীৰ পৰা জানিব বিচাৰিম। এতিয়া ছোৱালী এগৰাকীয়ে অসম পুলিচ হম বুলি ভাবিলে ক'ৰ পৰা আৰম্ভ কৰিব, কেনেকে আৰম্ভ কৰিব, বা কেতিয়াৰ পৰা দৌৰিব আৰম্ভ কৰিব লাগে? তুমি কিমান দৌৰিছিলা? মইতো 2022 চনৰ পৰাই ষ্টাৰ্ট কৰি আছিলো। প্ৰথমবাৰতো দিলোৱে, সেইবাৰতো নহ'ল, এতিয়া হৈছে আৰু। এতিয়া দ্বিতীয়বাৰ দিছিলো। প্ৰথমতে দৌৰাৰ আগত এক্সাৰচাইজ কৰিব লাগে ছোৱালীখিনিয়ে, বিশেষকে এক্সাৰচাইজ কৰি ল'ব লাগে, য়োগাও কৰিব লাগে। এক্সাৰচাইজটো মেইন, কাৰণ এক্সাৰচাইজ নকৰিলে মানে দৌৰিলে পাছত বহুত প্ৰব্লেম হয়, কঁকাল বিষ হয়, ভৰি বিষ হয়, মানে বহুতখিনি মই নিজে পাই থৈছিলো। মানে যিসকলে দৌৰিব বিচাৰে তেওঁলোকে সকলোৱে প্ৰথমে এক্সাৰচাইজ কৰিব লাগিব। এক্সাৰচাইজ কৰাৰ পিছত গা গৰম যেতিয়া হয় তেতিয়া আমি দৌৰিব পাৰে। যদি আমি গা গৰম নকৰাকৈ আমি দৌৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিব। যেনেকে কঁকালৰ বিষ হ'ব, চিন পেইন হ'ব। চিন পেইনটো বহুত ডাঙৰ এটা বেমাৰ হয়, তাৰ মানে উপায়ে নাই, আৰাম দিব লাগিব। আৰু যেতিয়া আমাৰ মানে প্ৰেক্টিচটো পিকত থাকে তেতিয়া আৰাম দিব নোৱাৰি মানে সেইটো সময়ত। তাৰপিছত তাৰপৰা প্ৰথম দিনাখনি বহুত দৌৰিলে নহয়। প্ৰথমতে এনেই 1 কিলোমিটাৰ মান লাহে লাহে দৌৰিব লাগিব। তাৰপৰা নেক্সট দিনাখনি আকৌ 1500 মিটাৰ, তাৰ নেক্সট দিনাখনি 2 কিলোমিটাৰ, তেনেকে মানে লাহে লাহে দৌৰিলেহে মানে নিজৰ ষ্টেমিনাত দৌৰিলে মানে প্ৰেক্টিচ কৰিব পাৰি। এতিয়া ছোৱালী মানুহে বা ল'ৰা আৰু ছোৱালীৰ যিহেতু ফিজিকেল টেষ্ট একে নহয়, ছোৱালী কেনেকুৱা ধৰণৰ হয়? আমাৰ এতিয়া অনলাইন এপ্লাই কৰিলা, ইয়াৰ অনলাইন এপ্লাই কৰাৰ পিছৰ পৰা প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হয়? অনলাইন এপ্লাই কৰিলা, তাৰপিছত কি হ'ব? তাৰপিছত ফিজিকেল হয়। ফিজিকেলত আমাৰ 1600 মিটাৰ দিয়ে। 1600 মিটাৰ দৌৰিলা, কিমান সময় দিয়ে?
1600 মিটাৰ আমাৰ 8 মিনিট দিয়ে 8 মিনিট তাৰপিছত আৰু লং জাম্প দিয়ে আমাক অকলে দুটাই দিয়ে ছোৱালীখিনি লং জাম্প আৰু লং জাম্প আৰু ৰানিং তাৰপিছত আৰু ডকুমেন্ট ভেৰিফিকেশ্যন ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কিবা আছে নেকি তেনেকুৱা ধৰণৰ যে হাইট ৱেইটৰ কিবা কথা হাইট ৱেইট আছে কেনেকুৱা কি জোখা হয় তাত আমাৰ অকল হাইটটো জোখে আৰু ৱেইটটো জোখে হাইট আৰু ছোৱালীখিনি ৱেইট মিনিমাম ৱেইট কিমান হ'ব লাগিব ছোৱালী মানুহ ৱেইটটো মিনিমাম 45 45 হলে হৈ যায় আৰু হাইট কিমান লাগে ছোৱালী হাইটটো 155 পৰা লাগে 155 হলে হয়। হৈ যায় ছোৱালীখিনিৰ মানে অকল হাইট আৰু ৱেইটৰ কথা বাকী একো কথা নাই আৰু লং জাম্প আৰু ৰানিং এই দুটা হলে হৈ যায় তাৰপিছত কি কৰিব লাগিব এই দুটা কোৱালিফাই কৰা হৈ গ'ল তাৰপিছত ল'ৰা নিচিনা একেটা প্ৰচেছ হয় প্ৰথমতে ৰানিং কৰিব তাৰপিছত হাইট আৰু ৱেইট জুখিব তাৰপাছত মেডিকেল হ'ব মেডিকেলত কি হয় ছোৱালী মানুহৰ মেডিকেলৰ বহুত ডাঙৰ এটা প্ৰশ্ন যে ছোৱালী মানুহক মেডিকেলত কি সোধা হয় বা কি কৰা হয় মেডিকেলত তেনেকে একো সোধা নহয় এই নগ্নি চাই নগ্নি তাৰপৰা হাতত চাই নগ্নি মানে গম পাইছে নহয় আপোনালোকে আঁঠু দুটা যে থাকে এই দুটা আঁঠু এনেকে জইন হ'ব নালাগে কাৰোবাৰ এনেকে দুটা টাচ হ'ব নালাগে গাৰু মাজত লৈ এই দুটা আঁঠুৰ মাজত গাৰু লৈ আপোনালোকে ফুৰিবলৈ প্ৰেক্টিচ কৰিব এইটো ভাল হৈ যাব আৰু আপোনাৰ কাৰণ এক্সাৰচাইজ আছে সেইটো কৰিলে আপোনালোকৰ প্ৰব্লেমটো শেষ হৈ যাব আৰু ফ্লেট ফুটৰ কিবা চেক কৰা হয় নেকি কৰা নাছিলে নকৰে ন অকল নগ্নিটো চাই স্কেল মাৰি দিয়ে চাগে হাত দুটা এনে কৰোঁতে দুটা লাগিব নালাগে মানে বেকা হ'ব নালাগে আৰু ভৰি কিবা গোটা আছে নেকি কিছুমানৰ গোটা থাকে ন আৰু হিৰ ওলাই যায় মানে হিৰ ওলাই যায় সেই হিৰটো ওলালে নহব মানে আপোনালোকে বহুত এইটো প্ৰব্লেমটো হিৰ ওলোৱা প্ৰব্লেমটো মই কৈ দিওঁ কাৰণ এই প্ৰব্লেমটো বহুতে ফেচ কৰোঁতে আৰু মই এনেকুৱা ল'ৰাও পাইছো যিসকলে খালী ভৰিৰে বহুত বেছি টান চাৰ্ফেচত দৌৰে চাৰ্ফেচটো যেতিয়া টান হয় আৰু খালী ভৰিৰে বেছি দৌৰিলে সেই প্ৰব্লেমটো হয় হিৰ ওলোৱা প্ৰব্লেম হয় তাৰ কাৰণে বহুত ল'ৰা ইণ্ডিয়ান আৰ্মিৰ পৰা হওক বা SSC পৰা হওক বা অসম পুলিচৰ পৰা ঘূৰি আহিব লগা হয় সেইকাৰণে আপোনালোকে যেতিয়া প্ৰেক্টিচ কৰিব জোতা ইউজ কৰিব আজিকালি চেগাৰ জোতা 500 টকা 600 টকাত বহুত ধুনীয়া পায় সেইখিনি আপুনি লৈ জোতা পিন্ধিয়ে প্ৰেক্টিচ কৰিব নহলে আপোনালোকৰ এই নাৰ্ভৰ প্ৰব্লেম হলে বহুত ডাঙৰ এটা সমস্যা হ'ব তাৰপিছত কি হ'ব তাৰপৰা ABCD দিয়ে মানে ABCD মানে চকুৰ টেষ্ট মানে এটা চাইজ দিয়ে মানে ডাঙৰ চাইজৰ পৰা একেবাৰে সৰু চাইজলৈকে দিয়ে মানে সেইটো উল্টাকে পঢ়িব দিয়ে জেডৰ পৰা এনে পঢ়িব দিয়ে তাৰপৰা আকৌ এক্সট্ৰাকে এটা লাইন পঢ়িব দিয়ে তাৰপৰা এনেকে গুটি থাকে সৰু এনেকুৱা গুটি দিয়ে তাত মানে 3টা 4টা 5টা তেনেকে থাকে ন এটা লাইনকে থাকে সেইখিনিত কিমানটা কি আছে সেইটো ক'বলৈ দিয়ে হিচাপ কৰিব দিয়ে চকু ভাল আছে নে নাই ডিষ্টেন্সটো মানে অলপ দূৰত থৈ পিনি কৰিব দিয়ে তাৰপিছত সেই কালাৰ ভিজন দিয়ে গোটেই কিতাপখন চাবলৈ দিয়ে নাম্বাৰ থাকে 3টা থাকে 4টা থাকে তাৰপৰা আৰু এনেকে লাইন কিছুমান থাকে মানে সেইটো দেখাই দিব লাগে কি হয় তাৰপৰা আৰু কালাৰটো কোনটো কালাৰ কি হয় সেইটো সোধে আৰু দেখাই দিয়ে কালাৰ কেইটা নাম কৈ দিব লাগে কিমান বেয়া এতিয়া আমি ৰানিংও পাছ কৰিলো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দুটাই পাছ কৰিলো এতিয়া আমি কলৈ যাম এতিয়া পঢ়াটো এতিয়া মানে পঢ়িবলে প্ৰথমতে এপছ এটাটো লৈ ল'ব লাগিব সেই চেনেলত নহলে বহুতেতো কিতাপ পঢ়ে মই কিন্তু কিতাপ পঢ়া নাছিলো মই কিতাপ পঢ়িলেও কিতাপ পঢ়িলেও এনেকুৱা ধৰণৰ কথা নহয় যে এবাৰ খোজ ল'ব লাগে এনেকুৱা ধৰণৰ কথা নাই কিতাপ পঢ়িলে বেছি কষ্ট কৰিব লগা নাই বেলেগে কষ্ট কৰি দিলে নিজে অকণমান চাই দিলে হৈ যায় তাৰপিছত মই লাৰ্ণ উইথ স্পিকাৰ চেনেলটোত মই জইন হৈ ল'লো তাৰপৰা মই ক্লাছখিনি কৰিলোঁ ক্লাছ কৰি পিনি সেইখিনিয়ে পঢ়িলোঁ মই বেলেগ মই পঢ়া নাছিলোঁ বাৰু বেলেগ কিতাপৰ পৰা পঢ়া নাছিলোঁ বা বেলেগ ইউটিউবৰ পৰা চোৱা নাছিলোঁ আপোনালোকৰ এপছটোতে চাই পিনি পঢ়িছিলোঁ তাৰপিছত ৰিটেন কোৱালিফাই হ'ল তাৰপিছত ভাইভা আহিলে এতিয়া ছোৱালী মানুহক ভাইভাত কি সুধিব পাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে মোক বিশেষ একো নুসুধিলে ক'ৰ পৰা আহিছা কিমান ফিজিকেলত কিমান মাৰ্কছ পাইছা তাৰপৰা ৰিটেনত কিমানলৈকে পঢ়িলা পাৰ্চেণ্টেজ কিমান চবৰে সেইকেইটাই সুধিলে নৰ্মেল কুৱেশ্যন সুধিলে যে এইটো পাৰিলা একো বেছি প্ৰব্লেম হোৱা নাই সমস্যা নাই তাত ভালে হৈছে তাৰপিছত
ভাইভাৰ পিছত ৰিজাল্ট আহিল ভাইভাৰ পিছতে ৰিজাল্ট আহিছে ৰিজাল্ট অহাৰ পিছত মই আপোনাৰ আগত আহিছোঁ। হয়